guys, welcome back to new another video. আপোনালোক কেনে আছে? আশা কৰো সকলো ভাল গাইজ। এখন হৈছে এখন ব্ৰইলাৰ ফাৰ্ম। সানডেৰ পৰা মানে ভিডিঅ' আহাই নাই মোৰ। ফ্ৰেণ্ডছ বিলাকে মানে ইনষ্টাত নহয় ক'ৰবাত কিবা মানে কমেণ্ট কৰি আছে ভিডিঅ' লাগে সোনকালে এতিয়া বাৰু বিজয়দা ফোন কৰিছে ক'ত বোলে যাব লাগে তাৰ বোলে ভিভ'খন বিক্ৰী কৰিব তো বিক্ৰী কৰিব মানে প্ৰথমতে আমি কিবা কাৰণে বস্তু লগাব আছে তো লগাই লওঁ তো মানে তাৰ 1 লাখ বিক লাগিছে ন 1 লাখ বিকটো মানে সোনকালে বেলেগ লগাব তো কি হ'ব আৰু গাইজ ফাৰ্মৰ প্ৰথমতে চাই লওক আৰু এতিয়া যাই কেনে ক'ত কি হয় আজি ডেইলি দিনটো মানে ডেইলি ব্লগ যিহেতু তো আজি দিনটোত কি হ'ব আপোনালোকক দেখাই আছোঁ লগতে এটা চাইডে কৰি দিওঁ মই কিবা আছিলে চাইডেটো কি আছিলে গাইজ এই বাদ দি পিছত কম চাই যাৰি লগাই কেনে কৰিছোঁ তো কেতিয়াবা যদি মোক লগ কৰিব আহে ন ইয়াত মানে এটা ব্ৰইলাৰ লৈ যাব ফ্ৰীকে কোনো টেনশ্যন নাই ন' টেনশ্যন গাইজ বম ব্ৰইলাৰ হয় লৈ যাব পাৰে আৰু সেইপিনি এখন ফাৰ্ম আছে তাত বেক কেমেৰাত দেখাই আছোঁ আৰু সেইপিনি এখন ফাৰ্ম আছে আমাৰ দাদাৰে লগ সুনীলাৰ তো সেইখন চাব পাৰে এই বহুত লাম্বা হয় সেইপিনি আমাৰ এইটো বহুত লাম্বা আছে গাইজ একবাৰ ভালকৈ চাই লওক একবাৰ সুন্দৰ কৰি চাই লওক একদম ইটো মৰে সিটো মৰে বম লাম্বা খোজকাঢ়োতে জোল বাহিৰ হৈ যায় দে আৰু এইটো ব্ৰইলাৰ আহিলেহে এটা কচু পায় 3000 4000 ব্ৰইলাৰক যেতিয়া চকু ভেকচিন মাৰিব লাগিব না একদম কি কম আৰু হাল খাৰাপ তো সেইপিনে আছে সুনীলা ফাৰ্মখন তো এনেকৈ আৰু খোজ মানে আজি ভাবিলোঁ এনে ফাৰ্মখন সোমাই যাওঁ কোনো মানুহ নাছিল মানে সেইকাৰণে মই ভাবিলোঁ একবাৰ সোমাই কেনে চাই যাওঁ বস্তুবিলাক ঠিক মানে আছে মানে লাইট চাইট মানে দুদিনা লাইট থাকে না কোনোবা আকৌ চোৰাং ব্যৱস্থা কৰি পেলাব পাৰে সেইকাৰণে অলপ পহৰা দি দিলোঁ মই এতিয়া যাওঁ মই ওলাই দিওঁ ফাৰ্মখনৰ পৰা তো মানে ইয়াত মানে চাব আহিছিলোঁ মানুহ নাই ন একদম থকা মানুহবিলাক মানে ঘৰত গৈছে একদম ফ্ৰী বিহু চিহু খাই আহিব বোলে তো বিহুৰ পিছত মানে এটা ব্ৰইলাৰ সোমাব আৰু এটা খালী দেখা পাই আছে আপোনালোকে যেতিয়া ব্ৰইলাৰ আহিব ন মই ব্ৰইলাৰৰ এটা ভিডিঅ' বনাই দিম যদি আপোনালোকক লাগে তো ফাইনেলি গাইজ হেলমেট মাৰি ল'লোঁ বাহিৰৰ পৰা গৈছোঁ এনেকুৱা ফাৰ্মখন ফাটা ফুটা এইপিনে আছে পানী টেংকি এইপিনে আছে পুৰুত এনেকৈ আৰু কিছু আৰু এখন আছে আমাৰ লাষ্টৰ গেটখন এনেকৈ আৰু তো এতিয়া আমি ওলাই দিওঁ আৰু মই ভেচমাখন লৈ আহিছোঁ চাব পাৰে আপোনালোকে ভিডিঅ' বনাওঁতে আমাৰ এনে কোন আহি পেলাই চা কি ফাৰ্ম ৰখ পাইছে নেকি এতিয়া দুলু চে হাই চে হাই ব্ৰ অ'কে মাগুৰ কিবা অলপ কৈ দিচোন ছাবস্ক্ৰাইব কৰ বুলি কৈ দি দে তই ভিডিঅ' নাবি তই এবাৰ ভিডিঅ' চাব পাৰিবি ছাবস্ক্ৰাইব বুলি কৈ দে আৰু লাইক শ্বেয়াৰ অলপ লিখিতো ক শ্বেয়াৰ ইংলিছ ক হাই মাগুৰ বোলে দবাই দিব লাগে আৰু তো গাইজ ইয়াৰ পৰা একদম ওলাই দিওঁ ফালা কৰি তো একদম যাওঁ ভিডিঅ'টা বোলে মাতিছে তো সোনকালে ক'ত কি হয় দেখা আছোঁ আপোনাৰ লগত ভিডিঅ'টো সকলো ফালা কৰি চাই থাকিব কণ্টিনিউ তো মিলতে হে বাপাৰ নেক্সট ভিডিঅ' নহয় তো तुम्हारा नाम क्या होती? हमारा नाम होती सुपर हीरो सारी जानकारी में बैठती गाइस এইটো একদম বাবাল আৰু গাইছ নেকি তো ফাইনেলি পিনে বসে বৌ দে তার ভিডিও কত আছে ভাই ওই জায়গা তো ভিডিও সোমাইছে বৌ ভাই পিনে জলদি লাগা কে রাখনা বৌ আছে বুলাইছে সুন্দৰ তো ভিডিও চাব পাৰে পিনে কিবা লৈছে আজি খান বিক্ৰী করতে গাইছ যাও খাব লাই দি চলন নেই এটা তুরন্ত জিউ চুতে লাগে আমা তো কোন ছিল না বদল খান মাল ঘুমাইছে নাকি দুখন একদম R15M 4 তো সেরকম দিন লগ পাইছে আপোনালোকৰ একদম জাগা কি সোমালে কান্দি আছিল এই মনো জীৱনৰে সিট লৈছে হাই আৰু নিবেদিতা যাইছি নিবেদিতা পিনে তো গাইজ ফাইনেলি আমি ভিডিঅ'টা ওলাই দিলোঁ তো এতিয়া এইবিলাক বস্তু এটা টপলামানি বাহিনীকেইটা লৈ লোৱা হৈছে তো এতিয়া দুখন আজি বিক্ৰী হৈ যাব নহয় দুখনো বাই দিম আজি বিটা বুলি ক'লোঁ মই তো ফাইনেলি দুখনক বিটা দি দিলোঁ আৰু মানে তেল দি কিবা কাৰণে এই যন্ত্ৰ পাতি মছলা পাতি আছে তো চব মানে কিবা কৰি ল'ম তো ভিডিঅ'টো চাই দিব আপোনালোকে গাইজ একদম বাবাল চাৰিআলিত গৈ আছোঁ তো তাতে লগাই আহিম এতিয়া
এই তো মার 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 আর যা আর যা ও ভাই বাবা তো গৈছ আমি ফাইনেলি আহি পালোঁ এতিয়া আমাৰ মেকানিক দোকান খোলাই নাই আমাৰ মন নাই পুৰা কৰিবলৈ গুৱাহাটী গৈছে আজি সি তো আমাৰ সৌৰভ পাইছে সৌৰভে কাম কৰিছে বৰ্তমান সৌৰভৰ দ্বাৰাই মেকানিক কৰি কিনে যাই আছোঁ গাড়ীখন আজি পেলাই থৈ আহিমেই আজি প্ৰাঞ্জল দাদা এইপিনে মেকানিকটো সৌৰভ পাই নদে গোটাই তো বিজয়ক অলপ লাগি আছে মাল ৱাচাৰটো ঠিকে লৈ আছে প্ৰথমতে হৈছে আমাৰ তেল টাইডিৰ কাম তো গাইছ তেল টাইডি তো ভিডিঅ'টো একদম কণ্টিনিউ চাই দিব আপোনালোকে কাৰণ কথা অগণন আছে গাইছ তেতিয়াহে আপোনালোকে ঘৰতে এইগিলা খুলি খালি একদম মালগিলা খিলা কৰিব পাৰিব আমাৰ বছ আহি গৈছে ছাৰ আহি গৈছে এইপিনে বেছিকে হাঁহি ৰায় তো গাইছ আমাৰ ফাইনেলি বিজয়দাৰ গাড়ীখন বিক্ৰী হৈ গ'ল C4 চাবলৈ আপোনালোকে লাষ্ট লৈ একবাৰ নিউৱে হৈ আছে তো এইখন প্ৰাঞ্জল দাৰ তাত বিক্ৰী কৰি দিলোঁ গাইছ তো বেছি ভিডিঅ' বনাই নাথাকিলোঁ এটা ঘৰত যাম ডাইৰেক্ট আৰু এখন লৈ কেনে লগ পাইছোঁ তো গাইছ জাষ্ট একদম ফ্ৰেছ নিউ ঘৰত আহি পালোঁ এতিয়া মানে বহুত দেৰি হৈ গ'ল তাতে তো কি ক'ম আৰু ভিডিঅ'টো এইখিনিতে এণ্ড কৰি দিওঁ যদি ভিডিঅ'টো ভাল পালে তো লাইক কৰিব আপোনালোকে শ্বেয়াৰ কৰিব